আপোনাৰ হাতত বহুত টকা থাকিলে আপুনি হয়তো চিন্তা কৰিব এখন দামী গাড়ী লওঁ, ক'ৰবাত ফুৰিবলৈ যাওঁ, মাটি কিনো, নহ'লে ঘৰ বনাওঁ। কিন্তু কোনোবাই যদি শিলৰ টুকুৰা এটা কিনে, তাকো ৪৫ কোটি টকাত, আপুনি আচৰিত নহ'বনে? হয়, এইখন পৃথিৱীতেই এটা শিলৰ টুকুৰা ৪৫ কোটি টকাত কিনা মানুহো আছে। কিন্তু শিলৰ টুকুৰাটো সাধাৰণ শিলৰ টুকুৰা নহয়, এইটো হৈছে মংগল গ্ৰহৰ শিলৰ টুকুৰা। হয়, আপুনি ঠিকেই শুনিছে, মংগল গ্ৰহৰ শিলৰ টুকুৰা। আমেৰিকাত এক নিলাম প্ৰক্ৰিয়া অনুষ্ঠিত হৈছিল, য'ত পৃথিৱীৰ ভিতৰত এক দুৰ্লভ শিলৰ নিলাম হৈছিল। মংগল গ্ৰহৰ পৰা অহা এটা শিলৰ টুকুৰাৰ নিলাম হৈছিল। এই শিলটো এতিয়ালৈকে পৃথিৱীত পৰা মংগল গ্ৰহৰ সকলোতকৈ ডাঙৰ শিলৰ টুকুৰা আছিল, যাৰ ওজন ২৫ কিলোগ্ৰাম আছিল। মংগল গ্ৰহত এটা ডাঙৰ গ্ৰহাণুৱে খুন্দা মৰাৰ ফলত মংগল গ্ৰহৰ পৰা বহুতো শিল ভাঙি মহাকাশত ছিটিকি পৰিছিল। তাৰে এটা টুকুৰা আহি পৃথিৱীৰ আফ্ৰিকা মহাদেশত পৰিছিল। বিজ্ঞানীসকলে বহুতো পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত গম পাইছিল যে এইটো মংগল গ্ৰহৰ শিলৰ টুকুৰা, যাক সদ্যহতে এটা নিলাম অনুষ্ঠানত ৪৫ কোটি টকাত বিক্ৰী কৰা হয়।